সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাকে কামনা কৰিছোঁ। আজি হৈছে 5 জুলাই। 5 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেললৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে অহা কাইলৈৰ পৰা বিধানসভা বাজেট অধিৱেশন। এতিয়া বিধানসভা বাজেট অধিৱেশনত যদি আমি তেনেদৰে চাওঁ, এতিয়া যিসকল নতুনকৈ নিৰ্বাচিত বিধায়কসকল তেওঁলোকৰ সেইখিনি প্ৰশিক্ষণ দি থকা হৈছে। প্ৰশিক্ষণত তেওঁলোকক কোৱা হৈছে যে বিধানসভাত কিদৰে প্ৰশ্ন উত্থাপন কৰিব পাৰি, বা মন্ত্ৰীসকলে বা বিধায়ক অন্য বিধায়কে যদি সেইখিনি প্ৰশ্ন উত্থাপন কৰি থাকে তাৰ মাজত কিদৰে তেওঁলোকে সেইখিনি বক্তব্য দাঙি ধৰিব বা সেইখিনি ক'ব নক'ব, তো বিভিন্ন ধৰণৰ দিশৰ ওপৰত তেওঁলোকে সেইখিনি প্ৰশিক্ষণ দি থকা দেখা গৈছে। আৰু বিশেষকৈ এতিয়া আমি সকলোৱে চিন্তা কৰি আছোঁ যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ যিসমূহ প্ৰতিশ্ৰুতি দিছিল, এতিয়া 2026-27 বৰ্ষৰ বাবে 26-27 বৰ্ষৰ বাবে যিখিনি আমি যি বাজেট উত্থাপন হ'বলৈ গৈ আছে তাত সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে যি কৈছিলে তাত সেই প্ৰতিশ্ৰুতিসমূহ সেইখিনি লিপিবদ্ধ হ'বনে বা তেওঁলোকে সেইখিনি কাৰ্যকৰী কৰিবনে। বিশেষকৈ আমি যদি চাওঁ বিদ্যালয় প্ৰাধিকৰণ, গুৰু দক্ষিণা আঁচনি, এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলৰ সেই এককালীন প্ৰক্ৰিয়া, আশা কৰ্মীসকলৰ দুচকীয়া বাহন, আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত অৰুণোদয় আঁচনি বিশেষকৈ কোৱা কথা হৈছিল, ইয়াৰ ওপৰত কি কেনেদৰে বৃদ্ধি হ'ব, বা আমি যদি চাওঁ নতুন নিযুক্তিৰ ক্ষেত্ৰত এই সকলোখিনি বিষয় বা আগন্তুক যি নতুনত্ব কিদৰে তেওঁলোকে সেইখিনি পৰ্যবেক্ষণ কৰিব বা কিদৰে তেওঁলোকে সেইখিনি আগন্তুক সময়ত বাজেটত ধাৰ্য কৰিব, তো এই সকলোখিনি বিষয় কি কৰা হৈছে সেইখিনি সকলোৱে লক্ষ্য কৰি থকা হৈছে যে কি আমাক সেই সকলোখিনি সাঙুৰি ল'ব নে নল'ব। বিশেষকৈ এতিয়া বিদ্যালয় প্ৰাধিকৰণটো কৰিবই লাগিব, তো তাৰ ওপৰত গুৰু দক্ষিণাৰ ওপৰত, তো এইখিনি আচলতে এতিয়া 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, অৰ্থাৎ অহা কাইলৈৰ পৰা। আৰু বিশেষকৈ এতিয়া আমি যদি চাওঁ বিধায়কসকল সেইখিনি প্ৰশিক্ষণ দি থকা হৈছে আৰু সেইখিনি তেওঁলোকক সেইখিনি কেনেদৰে ক'ত প্ৰশ্ন উত্থাপন কৰিব এইবিলাকো কৈ থকা হৈছে। আৰু এতিয়া নেক্সট খবৰ ফালে যদি চাওঁ, ৰাজ্যত এতিয়া উচ্ছেদ প্ৰক্ৰিয়াক লৈ এতিয়া বিভিন্ন জিলাই এইখিনি কি কৰিছে, যিসকল স্থানীয় লোক আছে তেওঁলোকৰ জিলাসমূহ ক'ত কেনেদৰে সেইখিনি অস্থায়ীভাৱে অবৈধভাৱে তেওঁলোকে সেইখিনি দখল কৰি আছে। এতিয়া পোনপ্ৰথমে অস্থায়ীভাৱে তেওঁলোকে ঘৰ এটা সাজিব, তাৰপৰা তেওঁলোকে সেইখিনি যিটো অবৈধভাৱে দখল কৰি তাত অস্থায়ীভাৱে ঘৰ সাজি শেষত কি কৰিব, স্থায়ীভাৱে তেওঁলোকে পকীঘৰ নিৰ্মাণ কৰিব আৰু তেনেদৰে দখল কৰি গৈ থাকে। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জিলাই সেই য'ত তেনেদৰে তেওঁলোক বহিছে সেইখিনি প্ৰশ্ন উত্থাপন কৰি বা সেইখিনি তেওঁলোকে জনাইছে প্ৰশাসনক, যে কৈছে যে এই যি উচ্ছেদ প্ৰক্ৰিয়া এইখিনি আৰম্ভ কৰাৰ কথা কৈছিলে ইয়াত কৰিব নে নকৰে এইবিলাক কথা আৰু তেওঁলোকে সেইখিনি মন্তব্য কৰিছে। মুঠৰ ওপৰত উচ্ছেদ প্ৰক্ৰিয়া কৰিলে এইখিনি প্ৰক্ৰিয়াটো অতি সোনকালে কৰিব লাগে বুলি জনাইছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে আগন্তুক যিটো আমি কৈছিলোঁ যে 4 পৰা 5 লাখ বিঘা ভূমিত উচ্ছেদ চলাম, এতিয়া আমি সেইখিনি কাম কৰিম কাৰ্যকৰী। তো এতিয়া যিহেতু অতি সোনকালে এইখিনি কৰাৰ কথাও, এইখিনি আমি যদি চাওঁ তেনেহ'লে প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব অতি সোনকালে। কিছু ঠাইত এতিয়া যিহেতু আমি চাওঁ নটিচো দিয়া দেখা গৈছে। এতিয়া বহুতে এইটো সুধি আছে, চৰকাৰী ঘৰৰ কথা সুধি আছে, চৰকাৰী ঘৰ আমি পাম নে নাপাম, চৰকাৰী ঘৰ কি হ'ব। এতিয়া আপোনালোকে মন কৰিব, এতিয়া আপোনালোকে বাজেট অধিৱেশন হৈ যোৱাৰ পাছতে আগষ্টৰ পৰা আকৌ এইখিনি নতুনকৈ প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব। আপোনালোকে চৰকাৰী ঘৰ পাব নাপাব, কোনসকলে পাব। এতিয়া ইতিমধ্যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাই দিছে যে যিসকলৰ ঘৰত জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত যিসকলৰ ঘৰত এতিয়া নাম আহিলে তেওঁলোকে সেই নামৰ ভিত্তিতে কি কৰা হ'ব, আগন্তুক সময়ত তেওঁলোকে কি চৰকাৰী ঘৰ দিবলৈ সেইখিনি আগবাঢ়িব আৰু চৰকাৰী ঘৰ দিব। তো আগন্তুক সময়ত মুঠৰ ওপৰত আপোনালোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। আৰু এটা বিষয় আপোনালোকে এইটো এটা সুধি আছিলে যে অৰুণোদয় আঁচনি 3000 টকালৈ বৃদ্ধি হ'ব নেকি, 3000 টকা আমি পাম নেকি। এতিয়া আগষ্ট মাহৰ পৰা যিহেতু দিবলৈ গৈ আছে, জুলাইত আপোনালোকে গম পাইছে এতিয়া অহা কাইলৈৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। আৰু ইয়াতে এতিয়া এই যে 1250 টকাৰ পৰা কিমান বৃদ্ধি কৰে সেইটোহে উল্লেখনীয় বিষয় হ'ব, বা সেইখিনি এটা আমি চাব পাৰিম, গম পাম যে কিমান বৃদ্ধি হ'ব। কিন্তু 3000 টকা বৃদ্ধি নহয়। আৰু এতিয়া আগন্তুক এই যি এতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে আপোনালোকৰ বাবে সেইখিনি বৃদ্ধি কৰিব। মুঠৰ ওপৰত আমি যদি চাওঁ তেনেহ'লে এই যি অংগনবাদী কৰ্মী সহায়িকাসকলে এই বিষয়টো অতি সোনকালে গুৰুত্ব সহকাৰে লৈ পিনি কাৰ্যকৰী কৰাৰ দিশে এইখিনি আগবাঢ়িব বুলি সকলোৱে আশাৰে বাট চাই আছে, মুঠৰ ওপৰত কৰিব। তো
তো এই প্ৰক্ৰিয়াসমূহ কৰিবই এতিয়া চৰকাৰী ঘৰ আপোনালোকে সেয়া মই ক'লোৱে সেইখিনি অংগনবাদী কৰ্মী সহায়িকাসকলৰ আশা কৰ্মীসকলে স্কুটি দিয়াৰ কথা কৈছিলে 2 চকীয়া বাহন তেওঁলোকক সেইখিনি দিয়া হ'বনে নহয় কি হ'ব দিব নিদিব পাব নাপাব তো আগন্তুক সময়ত এই সকলোখিনি কথাই গম পোৱা যাব এতিয়া আজি যিহেতু শেষৰটো দিন প্ৰশিক্ষণ শেষ হ'ব আৰু অহা কাইলৈ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব বাজেটত আমি সকলোখিনি গম পাম ক'ত কেনেদৰে তেওঁলোকে সেইখিনি বাজেট উত্থাপন কৰি কাক কেনেদৰে কোনটো বিভাগত কিমান ব্যয় কৰে সেইটো আমি উল্লেখনীয় এই দিশসমূহ আগন্তুক সময়তে গম পাম কিন্তু ভাল খবৰ অতি সোনকালে অহা কথা সেইখিনি বা ভাল খবৰ আহিব অহা সম্ভাৱনা আছে তো আজি 5 জুলাই ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে পায়